দু বন্ধুর ফাটা লেকচার। কোথায় সিন্তু মই তাতে ৰখি আছো আহিবে অনেক কথা বৰ কথা লেজি কি তই আহিছি ৰ বাপ্পা ভ তোকে ৰখি আছো কিমান দেৰি ৰখিলি মই আহিবা নহয় দেখোন আহি পালাই কিমান মিনিমাম ৰাতিপুৱা উঠাৰ বাদে বহি আছো চাহ পানী নাখাওঁ খোজকাঢ়ি আহিলি কা এখন গাড়ী চলা বাদ দিছোঁ এখন নতুন গাড়ী অৰ্ডাৰ দিছোঁ কি গাড়ী থাৰ আৰু অৰ্ডাৰ দিছে কি হোতে এই ফ্লিপকাৰ্ট দিছোঁ ফ্লিপকাৰ্টত গাড়ী অৰ্ডাৰ দিছি কি বা গাড়ী এখন দিছি গেলি ই পাগলা ফাটা লেগছে লাগাতকৈ মই বেছিয়ে ক'লোঁ নেকি দে মোৰ এনেও লেভেল আছে দি কি কবি ন কি ঠিক কৈছে তই বাগৰ মুঠে লাগছি তোৰ কথা শুনি মুঠে লাগছি তোৰ কথা শুনি কুকুৰৰ পিতাকে ফ্লিপকাৰ্টত গাড়ী অৰ্ডাৰ দিবে গৈছে কথা ক'বা আহে আৰু আহিব নে হয় না নেকি ইয়াৰ আহিছোঁ ৰ ইমান দেৰি তোৰ কথা শুনি মোৰ মুঠে লাগছিল সেইকাৰণে হ'ল নে নাই হ'ল দে যাব কথা আছে বাৰু আৰু নকবি তই কিয়া ভয় লাগছি মোৰ তই কি ভাবছে পিছে নতুন প্লেন কিবা গাড়ী চাড়ী কিবা গাড়ী চাওঁ ৰচোন কি দিওঁ গাড়ী চাড়ী চলাব ইচ্ছা নাই কি ল'বি বেলেগ মই আহি আছোঁ ৰ বেছি দিন নাই কি গাড়ী এটা দিছা গাড়ী নহয় গাড়ী মই চলাব ইচ্ছা নাই কি আনিবি প্ৰাইচ কেনে আহিব ইণ্ডিগো এখন দিম বুলি ভাবিছোঁ প্লেন অৰ্ডাৰ দিছোঁ আহিব আহক ৰ আগতে প্লেন অৰ্ডাৰ দিছে তাৰ তাৰপৰা কুবি আহি প্লেনৰ দাম জানলি আহি প্লেন অৰ্ডাৰ দে যাব চিলি ক'ৰবাত দাম আৰে ফাটা লাগিছে তই দিবা নালাগে মই দিবা নালাগে অনুপ ৰখি আছে নেকি ৰখিছ তাক ফোন কৰিছিলোঁ না ব'ল যাওঁ যাওঁ